হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল নিউ বিজয় আছাম। মই বিজয় আপোনালোকৰ বাবে লৈ আহিছোঁ এটি সুখবৰ। অসম চৰকাৰৰ বন বিভাগত বিভিন্ন পদ খালী হৈছে, ফৰেষ্টাৰ, ফৰেষ্ট গাৰ্ড, ড্ৰাইভাৰ আদি। এই পদসমূহত এপ্লাই কৰাৰ অন্তিম তাৰিখ হৈছে 25/6/2020। গতিকে আপোনালোকে সোনকালে এপ্লাই কৰি দিব। শেষৰ ফালে ৱেবছাইটটো যথেষ্ট বিজি থাকে। ইয়াত এপ্লাই কৰিবলৈ মই আপোনালোকক ডিছক্ৰিপশ্যনত লিংক দি থৈছোঁ। সেই লিংকত ক্লিক কৰিলে ডাইৰেক্ট অফিচিয়েল ৱেবছাইটটো খোল খাব। ব'লক মই আপোনালোকক অফিচিয়েল ৱেবছাইটটো খুলি দেখুৱাই দিছোঁ। মই গুগল ক্ৰমত খুলিম। গুগল ক্ৰমটো অপেন কৰিছোঁ। এয়া অফিচিয়েল ৱেবছাইট। ইয়াত আপোনালোকে দেখিছে এডভাৰটাইজমেণ্ট, ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ লগে লগে এডভাৰটাইজমেণ্টটো ডাউনলোড হৈ যাব। মই ডাউনলোড কৰি থৈছোঁ আগতীয়াকৈ। ব'লক খুলি দেখুৱাই দিছোঁ। ফাইলটো অপেন হৈ আছে। এয়া এডভাৰটাইজমেণ্ট। ইয়াত সকলোখিনি ডিটেইলছ আছে। ক'ত কিমানটা পোষ্ট খালী হৈ আছে, এজ কিমান লাগিব, অহৰ্তা কি কি প্ৰয়োজন হ'ব, সকলোখিনি দিয়া আছে। আৰু ইয়াত এপ্লাই কৰিবলৈ আপোনালোকে এপ্লাই হিয়াৰত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ফৰ্মটো অপেন হ'ব। তাত আপোনালোকে ডিটেইলছখিনি ভৰাই দিব। ভৰোৱাৰ লগে লগে আপোনালোকে লগ ইন হৈ যাব। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, আৰু ভিডিঅ'টোত লাইক এটা কৰি দিব। আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বন্ধু বান্ধৱীলৈ। মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আৰু এটা লিংক দি থৈছোঁ। সেই লিংকটোত এই ভিডিঅ'টোৰ বাবে উপযোগী কিছুমান প্ৰশ্ন উত্তৰ দিয়া আছে এই পোষ্টসমূহৰ বাবে। আপোনালোকে যেতিয়া ইণ্টাৰভিউ দিব বা এক্সাম দিব তেতিয়া সেই প্ৰশ্নসমূহ আপোনালোকৰ বাবে দৰকাৰী হ'ব। গতিকে সেই ভিডিঅ'টো আপোনালোকে ডিছক্ৰিপশ্যনত থকা লিংকত ক্লিক কৰি চাই ল'ব। ধন্যবাদ। জয় অসম, জয় হিন্দ।